নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে ৰিংকুজ পাকঘৰ এণ্ড ব্লগছলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো এটা খুবেই টেষ্টি লগতে হেলদি ৰেচিপি পালক পুৰি। কেনেকৈনো ঘৰতে ধুনীয়া ফুলা ফুলা পালক পুৰি বনাই খাব পাৰি তাৰ ৰেচিপিটো লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব। এতিয়া বনাই দেখাও আপোনালোকক। প্ৰথমে মই গেছটো জ্বলাই কেৰাহীটো বহাই দিলো, অলপমান পানী গৰম হ'ব দিছো। এতিয়া ইয়াতে দিছো এচামুচ নিমখ আৰু এমুঠিমান পালেং পাত ভালদৰে ধুই ঢাকন লগাই 1.5 মিনিট সময় বইল হ'ব দিছো। এইখিনি হৈ গ'ল। এতিয়া গেছটো অফ কৰি উঠাই লৈছো। মই পালেং পাতৰ ঠাৰিবোৰ দিয়া নাই, অকল পাতখিনি দিছো। এতিয়া ঠাণ্ডা হোৱাৰ পিছতে মই মিক্সি জাৰটোত দি দিছো আৰু লগতে দিছো আদা এটুকুৰা, নহৰু দুফুটা, কেঁচা জলকীয়া এটা, কেঁচা ধনিয়া পাত অলপমান, আধা চামুচমান চফ, অলপমান হিং। এতিয়া এইখিনি পানী নিদিয়াকৈ পেষ্ট বনাই লৈছো। এতিয়া বাউল এটাত মই আটা লৈ লৈছো ইমানখিনিমান আৰু ইয়াতে পেষ্টখিনি দিছো আৰু দিছো গোটা জিৰা আধা চামুচ, আজৱাইন দিছো আধা চামুচ, নিমখ আধা চামুচতকৈ অলপ বেছি, গৰম মছলা আধা চামুচ, চিলি পাউডাৰ আধা চামুচ আৰু দিছো সুজি 2 চামুচ আৰু ৰিফাইন তেল 1 চামুচ। এতিয়া এইখিনি ভালদৰে গুটেখিনি মিক্স কৰি লৈছো। প্ৰথমে আজৱাইন আৰু হিং দিলে হজম শক্তিৰ কাৰণে ভাল আৰু খুব এটা ধুনীয়া গোন্ধ ওলাইছে। এতিয়া খাবলৈ খুব টেষ্টি হয়। ভালদৰে এইখিনি মিক্স কৰাৰ পিছতে মই মিক্সি জাৰটোত যিখিনি পেষ্ট লাগি আছিলে তাতে অলপ পানী দি অলপ অলপকৈ আটাখিনিত দি লৈ মই মাৰি লৈছো। ভালদৰে মাৰিব লাগিব, নহলে লুচি কেইখন নুফুলিব। এইখিনি মৰা হৈ গ'ল। এতিয়া মই অলপমান ৰিফাইন তেল ভালদৰে চাৰিওফালে লগাই দি 15 মিনিট সময়ৰ বাবে ঢাকি থৈছো। 15 মিনিট সময়ৰ পিছত আকৌ এবাৰ ভালদৰে মাৰি লৈছো। এতিয়া মই লুচিৰ আকাৰ বলকিটা বনাই লৈছো। বনাবলৈ একেবাৰে সহজ, কিন্তু কেইটামান টিপছ ভালদৰে মনত ৰাখিব লাগে। এতিয়া মই দুই হাতৰ মাজত অলপমান প্ৰেছাৰ দি যাতে সাইডত ক্ৰেক নাথাকে এইটো চাব লাগে। এতিয়া গেছটো জ্বলাই কেৰাহীখনত ৰিফাইন তেল অলপ বেছিকৈ দিছো আৰু গৰম হ'ব দিছো। এতিয়া লুচি কেইখন বেলি লম। বেলনা মাৰিডালত আৰু বেলনাখনত ৰিফাইন তেল অলপ দি লৈ বেলি লৈছো। বেলুতে চাৰিওফালে সমান হ'ব লাগে। এফালে ডাঠ এফালে পাতল হলে লুচি কেইখন নুফুলে। ঠিক এনেকুৱা হ'ব লাগে, বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। ৰিফাইনখিনি ভালদৰে গৰম হোৱাৰ পিছতে মই এখন এখনকৈ লুচি কেইখন ফ্ৰাই কৰি লৈছো। প্ৰথমতে গেছৰ ফ্লেমটো হাই আছে, তাৰ পিছত মিডিয়াম কৰি দিছো। খুব ধুনীয়াকে ফুলিছে চাওকচোন। এখন হৈ গ'ল আৰু এখন যেতিয়া মই দিছো তেতিয়া গেছৰ ফ্লেমটো হাই কৰি লৈছো আগৰখনৰ দৰে আৰু পিছত মিডিয়াম কৰি লৈছো। এয়া মোৰ পুৰি ৰেডি।